আমি প্ৰগ্ৰেমত যাব ওলাইছোঁ আৰু মোৰ লগত আছে বৰ্তমান প্ৰগ্ৰেমৰ মানে একেলগে প্ৰগ্ৰেম কৰিম বাবু আছে। নমস্কাৰ দিছে আৰু যিহেতু এইবাৰ প্ৰথমবাৰ এক ষ্টেজত উঠাম আৰু যিহেতু আগতে এই ছিংগেলকৈ প্ৰগ্ৰেম কৰি আছে আৰু মোৰ লগত আৰু আছে এজন মানে খুব মানে প্ৰগ্ৰেম কৰোঁ থাকে সেইকাৰণে এইবাৰ লৈছোঁ। এয়া আমাৰ এখন ভাই এখন নমস্কাৰ নমস্কাৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চবে জোৰদাৰ ছাবস্ক্ৰাইব কৰিব জোৰদাৰ আমাৰ যদি কয় মস্তি যোনী চাই চবে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আছামিজ মান মস্তি দুটা আৰু চব চাব পাৰে আৰু লগত এওঁ বন্ধু এজন আছে বন্ধুজনক মই দেখাই দিছোঁ এইজন বন্ধু এই মালটো নমস্কাৰ ছাবস্ক্ৰাইব কৰিব দেই চেনেলটো ছাবস্ক্ৰাইব দিব। আৰু আজি আমাৰ প্ৰগ্ৰেম আছে বৰ্তমান চাংচাৰি মণিয়ৰী বুলি কয় ফ্ৰেণ্ড ক্লাবৰ সজনত বিশেষ এই মুহূৰ্তত আমাৰ মানে আৰু এজন মানে আমাৰ মাল আছে এইটো মাল বিকাশে যাব প্ৰগ্ৰেম কৰবা আৰু আমাৰ গ্ৰুপটোৰ নাম এতিয়া আমি আগৰ নামটো ৰাখিছোঁ অহা বছৰ আমি বেলেগ নাম ৰাখিম আৰু বিকাশৰ লগত আৰু এটা মাল আছে এই পিচ মাল ভালকৈ লক্ষ্য কৰক। কিবা খাইছ নেকি? নাই খাৱা খাব পাৰে আকৌ ডাঙৰ কথা নহয়। আমি যাই থাকোঁ নেকি পলম নকৰোঁ দেৰি নকৰোঁ এই বৰষুণ আহি আছে তো ফাইনেলি গাইছ আহি পালোঁ এই মাত্ৰ জাষ্ট আৰু আছে নাই অলপ বৰষুণ দিছে তথাপি আহি গৈছোঁ মজা আৰু এইবেলা আমাৰ এখন ভাই নমস্কাৰ দেখাটো দি দিয়া দেখা আমি গোটেই প্ৰগ্ৰেম উঠাইছোঁ দেই মজা আৰু এইফালে আমাৰ আছে বিকাশ ভাই কৈ দি কিবা কি ক'ম মই একো শুনাব না একোৱে শুনাব নাই মানে বুটৰ হেডফোন লগাই দিছে আচ্ছা কেনে কৰে আৰু এইফালে আছে বাবু তোমাৰ নামটো পিংকু আহমেদ এই মাত্ৰ আমি গম পালোঁ পিংকু আহমেদ আৰু এওঁৰ নাম কৌশিক দাস বঢ়িয়া মজা আৰু আজি প্ৰগ্ৰেম মিলাই দিব লাগিব মান ধৰি আৰু এয়া কমিটিৰ মেইন মানুহ আৰু বুন্দা চোপা দি অৱশেষত পাই গ'লোঁ লাল চাহ আৰু বুন্দা ভুজা আৰু বিস্কুট আৰু বাহিৰফালে চলি আছে গান বাজনা কিন্তু আমি গ্ৰীণ ৰুমত বহি আছোঁ এই মস্ত খানা গতিকে এই চাওক নিমকিৰ চেহেৰা চাওক কি ঠনঠনীয়া একদম তিনিটামান নাক হৈ গৈছে আৰু বিস্কুটৰ চেহেৰা চাওক কি ধুনীয়া। এতিয়া আমি দুটামান ফটোশ্বুট কৰি ল'লোঁ আৰু এতিয়া আপোনালোকে আমাৰ অনুষ্ঠান চাওক। এনেকুৱা থাকিব লাগে না অশান্তি বাবা তুমি তাতে যোৱা মইতো চিনি নাপাওঁ জানি নাপাওঁ মোৰ পৰা আহিলে তুমি অশান্তি পাইছোঁ গম পাইছি না অশান্তি ময়ো পাইছোঁ অশান্তি মই পাইছোঁ না ময়ো পাইছোঁ মই মহিলা ট্ৰাফিক জামত ফাঁচি আছিলোঁ সেইটো বেলেগ কথা মই অশান্তি পাইছোঁ না কি অশান্তি পাইছ হয় তাতে তলত বহি আছোঁ এই গ্ৰীণ ৰুমত তালাই গৈছোঁ তাতে বহি আছোঁ বাপ্পাও থাকিব পৰা নাই অশান্তি বাপা কি অশান্তি হৈছে তাকে নকাকে অশান্তি পাইছোঁ কি অশান্তি পাইছা ক'ব লাগিব নে নাই যদি ক'ব লাগে হাত চাপৰি মাৰক থেংক ইউ কি বা অশান্তি পাইছোঁ কি অশান্তি পাইছা তাতে মই বহি আছোঁ দাদা মই তাকে চাহ তাহ দিছি বহি আছোঁ অলপ সময়ৰ পিছত যি অশান্তি পাইছোঁ অশান্তি কি অশান্তি খেতি নকাকে তই অশান্তি কি জানা না তাতে কেইটামান সেই বিহু নাচা আপি আছি আহি পেলাই যি অশান্তি কৰিছি মোৰ আৰে বাবা আপি আহিছি তোক ভালে লাগবা লাগে কি অশান্তি কৰিছি নকাকে ভাল লাগছি লাগলি যিটো কাৰবাৰ কৰিছি অশান্তি পাইছোঁ মই মা কচম তোক এক ঠিলা মানে নক তাড়াতাড়ি কওঁ অশান্তি পাইছোঁ কি অশান্তি পাইছা আহিছি বাদাম ভাজা খাই আছে আৰে তোৰ লোভ লাগছি লোভ লগা নাই মোৰ বাদামৰ প্ৰতি একো মোৰ হেৰি নাই খাইছি খা মোৰ আফচোচ নাই কিন্তু অশান্তিকে কৰিছি মোক কি অশান্তি কৰিছে এইটো নকাকে তই অশান্তি কি অশান্তি বাদাম খাইছি বাদাম দামত নাচে মোৰ ক'ব লগা একো নাই কিন্তু অশান্তি দিছি মোক কৃষ্ণ কি অশান্তি দিছে সেইটো নকাকে তই হেনে বাদাম খাইছি মুখেদি বাদাম ভাজি পিছফালে দি পুৰা এইটো হাইড্ৰজেন কাৰ্বন ডাই অক্সাইড গোটাই এৰি আছে মই উপায় নাপাই থাকিব নোৱাৰি উঠি আছোঁ কিবাকে আপিটো নে দেখা ঠুকো না ঠুকো আছিল কিন্তু কি হ'ব ঠুকো আপিও পাতে না নহয় কাৰ্বন ডাই অক্সাইড পুৰা এৰি দিছি যি বাছ হৈছে এটা কথা জানা নাই মতা মানুহতকে চিৰি মানুহ পাত বেছি গ'ল মাৰ খুৱে মাৰ দিয়ে তহঁতে